সৰুতে মোক আই মাতৃগৰাকীয়ে নিচুকনি গীত গাই টোপনি নিয়াইছিল। সেই মোৰ আই মাতৃৰ চৰণ চিন্তা কৰোঁ বা মঞ্চত উঠিলে কলাগুৰু বিষ্ণুৰাভাদেও আৰু আমাৰ সকলোৰে পৰিচিত তাহানিৰে নাটক তেখেতৰ লগত কৰিবলৈ পোৱা নটসূৰ্য ফণী শৰ্মাদেউ, মোৰ ককা তুলসী দাস, নিপনদাৰ দেউতাক চন্দ্ৰধৰ গোস্বামীদেউ, দুলাল গোহাঁইদেউ, এইসকল যিসকল বাণ থিয়েটাৰৰ লগত জড়িত পুৰুধা ব্যক্তি আছিল, সেইসকলৰ চৰণ চিন্তা কৰিয়ে মই সদায় মঞ্চত উঠোঁ। আজিও আপোনালোকৰ তেখেতসকলৰ চৰণ চিন্তা কৰিয়ে মই মোৰ অভিনয় কৰিম। তাৰ আগতে এটা কথা কওঁ আপোনালোকক। এখন নাটক, যিখন নাটক আছিলে ভোগজৰা। এই ভোগজৰা নাটকত মই বাণ ৰংগমঞ্চত অভিনয় কৰাৰ সৌভাগ্য হৈছিলে আৰু নটসূৰ্য ফণী শৰ্মাদেৱে ভোগজৰা লক্ষ্মী সিংহৰ ভাওটো কৰিছিলে। আৰু মোক প্ৰথমতে মোৰ চুলিকোছা খুব দীঘল আছিল কাৰণে আমি পূজাত নাটক কৰিছিলোঁ আৰু সেইকাৰণে মোক লৈ আহিছিলে আৰু প্ৰথমতে মই দেওধানী নাচিছিলোঁ। দেওধানী নাচোঁতে চুলিকোছা খুব দীঘল আছিলে, তাৰ মাজত যিখিনি সংলাপ আছিলে সেই সংলাপখিনি মই খুব স্পষ্টকৈ ক'ব পৰা কাৰণে পিছত মোক প্ৰমোশ্যন দিলে। ভোগজৰাত মই পিছত ৰূপা পাতলিৰ অভিনয় কৰিবলৈ পালোঁ। আৰু ঠিক তেনেকৈ বাণ থিয়েটাৰত হোৱা যিবিলাক আমাৰ নাটক আছিল, পূজাত অষ্টমী, নৱমী নিশা, দশমী নিশা আমি কৰিছিলোঁ আৰু তাত ভাগ ল'বলৈ নাপালে মনত খুব বেজাৰ পাইছিলোঁ। মই তাৰে অকণমান সংলাপ আপোনালোকক শুনাইছোঁ হওক। ধনে জনে উভৈ নদী হ'ব, ধনৰ ওপৰত ধনগুলৈয়ে বাঁহ ল'ব, ডক ডক হৈ জ্বলি ধনগুলৈ জুয়ে আকাশে বতাহে নাচি ফুৰিব। আছিল অষ্টমমান শ্ৰেণীত, নৱমমান শ্ৰেণীত পঢ়ি থকা অৱস্থাত কৰা এইখন নাটক, ভোগজৰা নাটক বাণ থিয়েটাৰৰ মজিয়াৰ পৰা মোৰ গতি হৈছিলে। আৰু এখন নাটক প্ৰফুল্ল বৰা ডাঙৰীয়া, এইখন উপপথ নাটকত মই আইতাৰ ভাও লৈছিলোঁ। মোৰ ল'ৰা হৈছিলে নিপন গোস্বামী ডাঙৰীয়া আৰু ঠিক তেনেকৈ নিপনদাৰ দেউতাক কলিতা ফুকন হৈছিলে ভোগজৰা নাটকত। আৰু ভিলেন দীনেশ দাস এটা ল'ৰা হৈছিলে, তৰু বাইদেউ, জুনু বাইদেউ আৰু যিসকল ডাঙৰ ডাঙৰ আছিলে মোতকৈ সেই বাইদেউবিলাক মোৰ ছোৱালী হৈছিলে আৰু মোৰ ল'ৰা হৈছিলে। মই বয়সত আটাইতকৈ সৰু আছিলোঁ যদিও মই আইতাৰ ভাও লৈছিলোঁ। এগৰাকী 80 বছৰীয়া আইতাৰ ভাও লৈছিলোঁ। মই আপোনালোকক সেইখিনিকে, কাৰণ অসমৰ বিভিন্ন মঞ্চত মই অভিনয় কৰিছিলোঁ। সেই অষ্টম নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে মই তেতিয়া ইমান শকত-আবত নাছিলোঁ। মই ক্ষীণ মিন কলি মলি তেনেকুৱা ছোৱালী এজনী আছিলোঁ।
মই তেনেকুৱাকৈ উপপথৰ আইতাৰ ভাও লৈছিলোঁ। মই আপোনালোকক সেই সংলাপখিনি শুনাম হওক। বানপানী দেখিছ? বানপানী? তহঁত কোনেও বানপানী দেখা নাই। বানপানী আহে বাৰিষা, আৰু তহঁতৰ দৰে মানুহবিলাক যাওঁ মটৰ গাড়ীত উঠি, উৰা জাহাজত উঠি। তহঁতে আকৌ বানপানী দেখিবি কেনেকৈ? শুনিছ চাগে? তাকেই ক। মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন, এজনী ছোৱালীৰ নাম আছিল গৌৰী। মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো, ৰতন, গৌৰী। মোৰ সেই বোৱাৰীজনীয়ে কতনো চিঞৰিলে, সকলোবিলাক গুচি গ'ল। গিৰিহঁত, বৌ, বোৱাৰী, নাতি সকলোবিলাক বানপানীত উটি গ'ল। লালাক ভুঞ্জিবলৈ মই আজিও জীয়াই আছো। কি কৰিম? মৰিও যাব নোৱাৰো, জীয়াইও থাকিব নোৱাৰো। মই এদিনাখন গছৰ তলত বহি আছো, এনেকুৱাতে এজন ডাঙৰ মানুহ আহি মই পাগলী বুলি ভাবি মোক সেই তেজপুৰ কমলা ফাটকত সোমোৱাই থলে। তাত থাকিতো ভালেই পাইছিলোঁ, খাইছিলোঁ, শুইছিলোঁ, বন কৰিছিলোঁ, কিন্তু কি হ'ব? কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে। কি কৰিম? 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে। উপায় নাপায় মই সেই কানি বুঢ়ী ভাও জুৰিলো। কি কৰোঁ? ভোকত পেটে কলমলাই আছে। এনেকুৱাতে এটা বেয়া বুদ্ধিয়ে মোৰ মগজুত ক্ৰিয়া কৰিলে। মই সেই কানি বুঢ়ীৰ ভাও জুৰিলো। বাবু, অকণা এটা দিয়ক। বাবু, মই চকুৰে একো নেদেখো। মোৰ বানপানীত সকলোবিলাক উটি গ'ল। ইহঁত, নাতি, বোৱাৰো সকলোবিলাক উটি গ'ল। বাবু, কিবা এটা দিয়ক। বাবু, মই একোৱে খোৱা নাই। মই 3 দিন ধৰি একো খোৱা নাই। বাবু, কিবা এটা দি সাহায্য কৰক। বাবু, দিয়ক। মোৰ বানপানীত সকলোবিলাক উঠি গ'ল। বাবু, মই চকুৰে নেদেখো। পইচা এটা দিলে। পইচাটো চকু মেলি চাই দেখো নচলে। মই বাবু, বিকিটো দেখোন নচলে। মানুহটোৱে আহি মোক পিঠিতে চুটি দিলে। লাজ নালাগে? ইমান বয়সীয়াল বুঢ়ী হৈ ফাঁকি দিবলৈ আহিছ? কাম কৰি খাব নোৱাৰ? অন্য কাম কৰিব নোৱাৰ যদি কেঁচুৱাটো ৰাখিব পাৰিবি। ৰ'ব পাই, মই কেঁচুৱা কেনেকৈ ৰাখিব? এই দুটা হাতেৰে ডাঙৰ কৰা মোৰ এই নাতি পোৱালিটো যে বানপানীত উঠি গ'ল। বোপাই, মই 3 দিন ধৰি একো এটা খোৱা নাই। গতিকেহে মই ভিক্ষা মাগিছিলো। মোকতো নচলা কি এনেকৈ চকী দিলি কেলে? আছিল ইয়াত নলবাৰীটো কৰিছিলোঁ। নলবাৰীত যেতিয়া অভিনয় কৰিছিলোঁ তেতিয়া আকৌ চিনেমা হল আছিলে। চিনেমা বন্ধ কৰি তাত ষ্টেজ কৰি পেলাই নাটক কৰা হৈছিলে এইখিনি সময়ত। এতিয়া অৱশ্যে মঞ্চ হৈছে, এইটো সৌভাগ্যৰ কথা। আমি যেতিয়া কৰিছিলোঁ নাটক তেতিয়াৰ কথা কৈছোঁ। বহুবিলাক কথাই মনলৈ আহে। এইসকল পুৰুষা ব্যক্তিকো লগ পোৱাৰ সৌভাগ্য হৈছিল। আৰু এই যে গীতটো মই গালোঁ সেইটো কমলাৰাম চৌধুৰীদেৱে ৰচনা কৰা, কিন্তু তেজপুৰ সাহিত্য সভাত গাবলৈ কলাগুৰু বিষ্ণুৰাভাদেৱে শিকাইছিলে। গীতটি প্ৰথম যেতিয়া মুকলি হৈছিলে, মঞ্চ মুকলি কৰা হৈছিলে, তেতিয়া সেই গীতটোৰে আৰম্ভণি কৰিছিলোঁ।
আৰু এখন নাটক মই কান্দি কান্দি আপোনালোকৰ লগত বিদায় নলওঁ আৰু এখন নাটক যিখন নাটক 1976 চনত কণ্ঠ পৰীক্ষা দি মই অভিনয় কৰিবলৈ সৌভাগ্যৱতী হৈছিলোঁ শ্ৰীযুত তৰুণ শইকীয়াদেৱ তেখেত বিশ্বনাথ চাৰিআলিৰ নাট্যকাৰ তেখেতৰ গোবৰ্ধন চৰিত্ৰত মই মইনাৰ ভাও লৈছিলোঁ আৰু মইনা সংবাদত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈকে সক্ষম হৈছিলোঁ আৰু আপোনালোকে সকলোৱে জানে যে সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ পোনাদা বুলি কওঁ আমি ইন্দ্ৰবনীয়া দেৱে গোবৰৰ ভাও লৈছিলে মই বৰ সৌভাগ্যৱতী এইকাৰণে কৈছোঁ যে যেতিয়া কণ্ঠ পৰীক্ষা দি পাছ কৰিলোঁ পাছ কৰোঁতে তাৰ পিছতে এটা মূল চৰিত্ৰ তেনেকৈ অভিনয় কৰিবলৈ অনাতাঁৰ যোগে নিদিছিলে কিন্তু মোক সেইটো প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া আৰু শ্ৰীযুত নীলু চক্ৰৱৰ্তী ডাঙৰীয়া আৰু অৰুণ দা এইসকল ব্যক্তি যদিও স্বৰ্গগামী হৈছে মোৰ মনে কিন্তু তেওঁলোকক সদায় জীৱন্ত কৰি ৰাখিছোঁ মই তাৰে অকণমান সংলাপ আপোনালোকক কওঁ গোবৰে যেতিয়া ভাওনা গছত আওৰাই আছে তেতিয়া মইনাইনো দেখি কি ক'লে সেইখিনিকে তোৰ আকৌ হ'ল কি চাওঁ হাতত সেইখন কি মানুহডালে কি হুংকা পিছলাখন কৰি আছে জানো হাতত সেইখন কি কি হ'ল মানুহডালৰ চাওঁ এতিয়া কি কৈছা ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন চা এতিয়া আকৌ কোনটো এইটো নে তোকাৰে এইটো চন্দ্ৰবিন্দু এইটো সুদা নহয় মটুকাৰে মোৰ এইটো চন্দ্ৰবিন্দু আৰু এইটো সুদা বাৰু কচোন তোৰ ভাওটোনো কি কি গাই আছ নকওঁ কেলে বোলো তোৰ ভাওটো কি কি গাই আছ নকওঁ কেলে কি কলি বচন কোনে দিলে তোক হে হৰি লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচল ওলাব ঘৈণীয়েক হাতৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত কলা পতি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই গাত চিকুট মাৰি মোলৈ চাই হাঁহিব নাযাওঁ মই ভাওনা চাওনা চাবলৈ যাওঁ ধন্যবাদ 1976 চনত মই কণ্ঠ পৰীক্ষা দি পাছ কৰিছিলোঁ আৰু 1975 চনৰ পৰা মই ৰবীন্দ্ৰ ভৱনত ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছত সাংস্কৃতিক সঞ্চালকালয় নাট শাখাত নাটশিল্পী হিচাপে কাম কৰিছিলোঁ পিছলৈ মই প্ৰযোজক হৈ তাৰ পৰা বিদায় মাগিলোঁ বিদায় নহয় সেইখনো মোৰ আই বোপাই ঘৰৰ নিচিনাই মঞ্চ গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ দিব এতিয়া থোৰতে মোৰ বিয়াখন দেখুৱাই যাব পাৰোঁ নহয়নে বেছি সময় অৱস্থা গুড মৰ্ণিং হৈ যাব বিয়াখন বৰ দীঘলীয়া নকৰোঁ সুন্দৰীজনী দেখিছেই নহয় এনেকৈ বহি আছোঁ আৰু নাই হোৱা বাইদেউ দেৰি সাংঘাতিক ঘটনা এটা ঘটি আছে দেই ইয়াত এইবোৰো হয়ে অৱশ্যে কথাহে পতা নাই মোক যদি আপোনালোকে পুৰুধা ব্যক্তিসকলে যদি অনুমতি দিয়ে মই দেখুৱাই দিব পাৰোঁ ইয়াত সাংঘাতিক কেছ এটা ঘটি আছে সাংঘাতিক ঘটনা এটা ঘটি আছে এইটো চুকৰ পৰা এইটো চুকালৈ চবে আচলতে মোলৈকে চাই আছে যে সুন্দৰীজনী সেইকাৰণে আপোনালোকে সেইফালে চাবলৈ গম পোৱা নাই তেওঁলোকে চকুৰে কথা পাতি আছে এইটো চুকৰ পৰা এইটো চুকলৈ এনেধৰণে
হাঁহিব পৰা নাই হয়তো শিক্ষাগুৰু হ'ব পাৰে শহুৰ দেউতাকো হ'ব পাৰে তেখেতে বৰ আমাৰ এটা নিয়ম আছেও অৱশ্যে গুৰুজনা বা আমাৰ শহুৰ দেউতাহঁত থাকিলে বৰ ডাঙৰকৈ নেহাঁহো অলপ সীমাবদ্ধ ৰাখি আমি কথা বতৰাবিলাক পাতোঁ ডাঙৰ আগত তেনেকুৱা হয় তেখেতৰ সেইটোৱে হৈছে নিশ্চয় তেখেতে বৰ ডাঙৰকৈ হাঁহিব পৰা নাই তেখেতে এনেকৈ হাঁহিছে এনেকুৱা এটা হুইচেল পৰিছে থেংক ইউ এনেকুৱা হুইচেলবিলাক পৰিলে ভালো লাগে ন উৎসাহ উদ্দীপনা পাওঁ ধন্যবাদ হয়নে নহয় হয় বাৰু সুন্দৰীজনী দেখিছে নহয় মই এনেকৈ ৰভাতলিত বহি আছোঁ আৰু মই বৰপেটাত পঢ়িছিলোঁ প্ৰথম দ্বিতীয়মান শ্ৰেণীলৈকে পঢ়ি তাৰপিছত দেউতা যেতিয়া বদলি হ'ল আৰু মই এটা কথা ক'বলৈ আপোনালোকক পাহৰিছোঁ মোৰ জন্ম কিন্তু শ্বিলঙত সেইকাৰণে মোৰ নাকটো ফেঁচা শ্বিলঙত মোৰ তলৰ ভাইটি ধুবুৰী আৰু একেবাৰে সৰু ভাইটি বৰপেটা এনেকৈ মই আৰু এটা কথা কওঁ আপোনালোকক বহুতে নাজানে নলবাৰী বাহজালিত কিন্তু মোৰ দেউতা জন্ম হৈছিল মাধৱ তালুকদাৰ নাম জানে ডক্টৰ মাধৱ তালুকদাৰ আজি মানে গোটেইখিনি দেউতাই কৈ দিলেহেঁতেন যদি জীয়াই থাকিলেহেঁতেন সেইটো এটা মই বৰ মানে দেউতালৈ মনত পৰি গৈছেগৈ এই মুহূৰ্তত দেউতাৰ জন্মস্থান বাহজালি আছিল এনেকৈ বহি আছোঁ আৰু মোৰ যিসকল বান্ধৱী আছে তেওঁলোক চাৰিওফালে আৱৰি ধৰি এনেধৰণে ধৰি 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 গীত গাইছিলে কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে লাইটতে জ্বলে বাই হালি পৰে লাইটতে জ্বলে বাই হালি পৰে দাদে হাততি ধৰে নালৈ দাদে হাততি ধৰে নালৈ কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে এইদৰে গাইছে তাৰপিছত এটা সময়ত যেতিয়া বৰ আহি উপস্থিত হ'ল যিবিলাক মোৰ বান্ধৱী আছিল আটাইবিলাক দৌৰ মাৰিলে কলৰ গুৰিলৈ আৰু মোৰ কাষত এগৰাকী আবু আছিলে আবুগৰাকীয়ে মোক এনেধৰণে কৈছিলে নাকান্দি মাইও নাকান্দি বৰ্তু বৰ ঠোকা মান আগুৱে তেনেধৰণে ক'লে তাৰপিছত যিসকল বান্ধৱী আছিলে তেওঁলোকে কলৰ গুৰিত এনেধৰণে গীত গাইছিলে 10টা বজাতে অচৰতীয়া আহিব কৈছিলোঁ অচৰতীয়া আহিলি 12টা বজাত চৰতীয়া বান্ধি থম এতিয়া মুখৰে ৰুমালখন অচৰতীয়া গুচাই দে ভিনি দেও অচৰতীয়া দাঁত আছে না চাউ চৰতীয়া বান্ধি থম এতিয়া 10টা বজাতে অচৰতীয়া আহিব কৈছিলোঁ অচৰতীয়া আহিলি 12টা বজাত চৰতীয়া বান্ধি থম এতিয়া মুখৰে ৰুমালখন অচৰতীয়া গুচাই দে ভিনি দেও অচৰতীয়া দাঁত আছে না চাউ চৰতীয়া বান্ধি থম এতিয়া এইদৰে গালে তাৰপিছত আদৰি সাদৰি ৰভাতলিলৈ লৈ আহিলে তাৰপিছত খিচা গীত অৰ্থাৎ জোৰা নাম এনেধৰণে গাইছিলে অচিনাৰে পানী টপা পিপি কৰে জোক কইনা পিপি কৰে জোক অচিনাৰে পানী টপা পিপি কৰে জোক কইনা পিপি কৰে জোক বৰৰে বাকটো পুলপুল কৰে মোক মইনা তাকে দিলে বাজাৰতে দেখি আহিলোঁ মাটিত লগা ভোল মইনা মাটিত লগা ভোল বাজাৰতে দেখি আহিলোঁ মাটিত লগা ভোল মইনা মাটিত লগা ভোল বৰৰে বাকটো 10 নম্বৰী বল মইনা তাকে দিলে এইদৰে গালে তাৰপিছত
তাৰপিছত কইনাজনী বিদায় দিবৰ সময়ত কি হয় আমি সকলোৱে জানো মই আই মাতৃৰ চৰণত ধৰি নাকান্দি মাই তোক কাপোৰে কান্দি চালে বিয়া দিছোঁ তোৰ বাবেহে মোক বিহুৰ দিনা পলে নিছিল মাই যা মাই যা যা এইদৰে আয়ে বিদায় দিলে তাৰপিছত মোৰ অতিকে আপোন পিতাৰ চৰণত ধৰি নাকান্দি মায়ো নাকান্দি যিটো চলিৰ লগত আজি 5 বছৰে প্ৰেম কৰি অষ্টমমান শ্ৰেণীত ফেল মাৰি আছা সেইটো চলিৰ লগতে তোক বিয়া দিছো জামাই যা পিতাই বিদায় দিলে তাৰপিছত মোৰ আবুগৰাকীৰ গলত ফুৰি মই মূৰত চুলি চিঙি তোক আশীৰ্বাদ কৰিছো দে মাই মাই তোৰ একেবাৰতে গোহালি চলি আইতাই তেনেকে বিদায় দিলে তাৰপিছত মই মোৰ স্বামীৰ সৈতে আপোন ঘৰখনলৈ বুলি গ'লোঁ একেতে সকলোবিলাক কথাতে বিয়াৰ পিছদিনাৰ পৰা কয় আমাৰ এওঁ আমাৰ তেওঁ সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এওঁ তেওঁ তেওঁ এওঁ এওঁ তেওঁ তেওঁ এওঁ চলি আছে সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এওঁ তেওঁ তেওঁ এওঁ চলি আছে আৰু সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এতিয়ালৈ এনেকুৱা হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কৈ দিওঁ আমাৰ তেওঁ এওঁ তেওঁ 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 আমাৰ সৰু পৰিয়ালটো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ দুজনী ছোৱালী বিয়া দিছোঁ মোৰ দুটা নাতি ল'ৰা এজনী নাতিনী ছোৱালী গতিকে মই আমাৰ ঘৰখনক আশীৰ্বাদ দিব মই আপোনালোকৰ মাজৰে এগৰাকী বোৱাৰী বা এগৰাকী ছোৱালী বুলি ভাবিলে মই সদায় কৃতজ্ঞ হ'ম আৰু অনুষ্ঠানটোৰ প্ৰতি মই সদায়
ৰাখিলোঁ। ভাল পাইছোঁ, ভাল কাম কৰক, পবিত্ৰ মনৰ গৰাকী হওক আৰু সকলোৱে প্ৰজন্মক সদায় জীয়াই থাকক, মই তাকে কৈছোঁ। ধন্যবাদ। আৰু মঞ্চত উপবিষ্ট সকলোলৈকে মই মোৰ সেৱা জনালোঁ। শুভ হওক, ভাল হওক। ধন্যবাদ। চিৰসেউজ অভিনেত্ৰী